নমস্কাৰ বন্ধুসকল, আজি মানে বেলেগ ডাঙৰ পথাৰখন দেখাবলৈ যাম। মানে মোৰ লগত মুন্না আহিছে, আগত লগৰটো কৈছে, লগৰ দাদা কৈছে। আজি মানে আমি ডাঙৰ পথাৰ এখন দেখাবলৈ যাম, যিখন দলনি মানে মাটি চাবলৈ যাম। মানে পথাৰো চোৱা হ'ব, অলপ দেখুওৱা হ'ব, মাটিখিনিও চোৱা হ'ব। সেইটো কাৰণে মানে গৈ আছোঁ আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যাম মানে দেনগুৰি আহিছোঁ, মানে বহুত নম্বৰত দেনগুৰি। লাহে লাহে যাবলগীয়া কেতিয়াবা খাই থাকে দেখা লাগে প্ৰথম উঠি। মানে যাওঁ, বাকী মানে দিন অলপমান গ'লেই হ'ল। ড্ৰেইনটো বহুত দূৰ হ'ল, পানীটো নগাঁও পৰাই খালি মানে মই সেইখনে বাকী এইবিলাক মানে ইয়াতো এইখন কথা আপোনালোকক দেখাইছোঁ। এইখনৰ সিদিনাখন আহি আপোনালোকক দেখালোঁ। কিন্তু আজি মানে আৰু এখন বেলেগ এখন পথাৰ আছে। সেই পথাৰখন দেখাম। ভিডিঅ'টো এইখিনিতে মই হেৰি কৰিম, সেই আগৰ পৰা দেখাম। বলক এইখিনি মানে এইখন সেই আগৰ পৰা দেখাম, পথাৰখন দেখাম। আৰু বহুত দূৰ যাবলগীয়া আছে, মানে মাটিৰ আছে, চবপাতি দেখাম, ফিল্ড যাম, সেইখিনি দেখাম। আৰু বাইপাছটো আছে, মানে বহুত দূৰ। বলক তাৰমানে বৰ্তমান গৈ আছোঁ। মানে ৰ'দ দিছে, বহুত দূৰ, মানে একদম এণ্ডিংটো ইয়াতো এইখিনিৰ পৰা দেখা নাপায়, মানে বহুত দূৰ। তেওঁলোকৰ মানুহে ধান চলিব হৈছে লাহে লাহে। সেইফালৰ মানুহে কিছুমানে কাটিছে ধান, বাকী মানে গৈ আছে। যোৱা বগৰী আগত বহুত খাইছিলোঁ, মানে ধান পকাৰ পিছতে ইয়াত ধান কাটিলে বগৰীজোপা খাওঁৱে মানে। বগৰী যেতিয়া সৰু হৈ আছে আৰু কেইদিনমানৰ পিছত বগৰী ডাঙৰ হ'ব, খাওঁৱে মানে আমি। এয়া মানে ধান কাটিব হৈ গ'ল, বাকী লাহে লাহে কাটিব। আমি ইয়াত নহয়, এতিয়া দূৰলৈ যাম। বলক গৈ আছোঁ, আপোনালোকক দেখাম, বহু চাম, একেলগে চব হেৰি কৰি যাম। বলক মানে এইখিনিত ৰাস্তাটো আগলৈ নাযাওঁ, চিধা নাযাওঁ। এতিয়া আমি এনেকৈ সেই ৰাস্তাটো দি যাম, ৰাস্তাটো মানে সেই চিধা যাম, সেই গছ কেইজোপা যে আছে সেইফালে যাম। মানে এতিয়া সেয়ে বাকী এনেকৈ মানে আমি এনেকৈ যাম। মানে বৰ্তমান এই ৰাস্তাটো যাম, এই ৰাস্তাটো মানে আগত যাম। মই খালি একো দেখা নাই, ভিডিঅ' কেনেকুৱা আহিছে মানে খুব বেলি সূৰ্যৰ পোহৰ, যিটো মানে এইটো মানে পথাৰৰ মেইন ৰাস্তা। মানুহে ঘৰ চৰ বনাইছে চাগে, মই বহুত নামত গম নাপাওঁ। বাকী গৈ থাকোঁ কিমান দূৰ পাওঁ। মানে সেই আগলৈ য'ত গছ গছনি আছে দিছে নহয়, একদম পূৰা চিধা তালৈকে যাম, মানে দূৰ। এইটো ৰাস্তা বহুত দূৰ, আধা ঘণ্টামান লাগিব যাওঁতে যাওঁতে। বলক মানে বাইপাছলৈকে যাব লাগিব, বাইপাছটো দেখাম। পথাৰখন আছে সেই বলক। এয়া মানে এইখিনি পাইছোঁহি। এইজোপা গছ, এই আগৰ যিজোপা গছ মানে সেইজোপা আম গছ হয়, জোপোহা নিচিনাকৈ আছে। সেই গছজোপাৰ তলত মই বলক মই দেখাম গছজোপা। মানে সেইখিনিত সকলোৱে মানে ধান কেৰাৰ পিছত বা ভাত পানী খাবলৈ জীয়াবলৈ সেই গছজোপা তললৈ আহে। আৰু মানে খেতি কৰাৰ পিছত হাল চাল বোৱাৰ পিছত তাতে মানে মানুহে জীয়াই চাহ তাহ খায়। এতিয়া মানুহৰ মানে ইয়াত এইখন হ'ল ডাঙৰ পথাৰ, এইখন বহুত ডাঙৰ পথাৰ। এইখন পথাৰ মই ভালকৈ দেখাব নোৱাৰোঁ, কাৰণ পানী চানী আছে, দলে বহুত পানী আছে। বাকী এই ঘৰটো দেখিছে, ঘৰটোৰ বেক চাইডে পুখুৰীটোতে পানী ওলাই আছে। সেইটো বহুত দ, মিনিমাম মানে সেইটো 40 ফুটমান দ আছে। মানে বহুত দ পাইছে আৰু অকণমান আছে, মানে অকণমান এতিয়া বহুতখিনি আছে। মেইন জেগা পাবলৈ দলৈ আহিছোঁ। বাকী আমজোপা পাই গৈছোঁ সি। সেই আমজোপা তলতে মানুহ বহুত সম্পদ দেখাম ভালকৈ। এইজোপাই হ'ল আম গছ, ইয়াতে মানুহ মানে জিৰাই চৰিটো মানে বঢ়িয়া জেগা। সেইজোপাই আম গছ, মানে এজোপা বহুত পুৰণি গছ। সেইজোপাই কয় আমাৰ পথাৰ মানে জিৰণি আম গছ। এয়া নহয়, আমি ইয়াতকৈ আগলৈ যাম। ভাল লাগিলে লাইক কমেণ্ট এয়া মানে আমি বৰ্তমান আধাখিনি পাইছোঁহি। মানে সেইখিনি বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ। ইয়াত প্ৰথমতে ঘৰ চৰ বনোৱা নাছিলে, সেইটো গোটেই পথাৰে আছিলে।
এতিয়া বাকী সেই আগত এইখিনি মানে চ' এইটো মানে ঘৰ চব বনাইছে ঘৰ বনাইছে আগতে মানে বাকী হেৰি নাছিলে গোটেই খেতি আছিলে এতিয়া খালি মানে ঘৰত চব বনাই গৈ আজৰি হৈছে এইখন পথাৰ হয় আগলৈ এইফালে বহুত দলৈকে আছে চ' সেইফালে মই নাযাওঁ পানী বহুত বাৰু বাকী বাইপাছ পাই গৈছোহি ৰাস্তাটো সিফালেও আছে বাইপাছৰ বাকী বাইপাছৰ এপাৰো আছে আৰু বহুত মাটি আছে মাটিখিনি দেখা নাই আৰু ক'ত কি আছে বহুত মাটি আছে ব'লক আমি বাইপাছৰ সিফালেকো যাওঁ আৰু সেইখিনিও চাই আহোঁ ধানটো পকিছে নে নাই নে কাটিব হৈছে নাই সেইখিনি চাব লাগিছে চ' প্ৰায় এটা ধান কাটিবলৈ হৈ গ'ল বাকী আৰু সেইখিনি আছে সেইখিনি চাই কি হয় গৈ আছোঁ খালি বহুত ভাগৰ লাগিছে বহুত খোজকাঢ়িছোঁ একো নাই বাৰু চলি যায় আৰু বৰ্তমান বাইপাছ পাই গ'ল বাইপাছ চ' এইখন মানে কি বাইপাছ এখন পথাৰ আগতে চব পথাৰ আছে ঘৰ চৰ বনাইছে আজিকালি আপডেট হৈছে যে গৈ আছোঁ এইখনেই মানে ইয়াৰ ধাবা ৰাজা ধাবা এখন মানে হ'ল এইটো বাইপাছ ইয়াৰ পাৰ হৈ যাম মজা লাগে ইয়াৰ বাইপাছ গছ ফুল ফুলি আছে মানে বহুত কিবা কিবি আছে ফুলক দেখাওঁ ৰাজা ধাবা এইখনেই ৰাজা ধাবা বুলি কয় চ' আপোনালোকে বাইপাছ ৰোডত আহিলে গম পাব ঘাই ব্ৰিজৰ ওচৰত চবখন ৰাজা ধাবা ৰাস্তা সিপাৰে এনেবিলাক বহুত কিবা কিবি আছে চ' বাইপাছ এয়াই মানে বাইপাছ মানে ফুল ফুলি ইয়াৰ মাজে মাজে চব ফুল ফুলি আছে মানে এফালে গাড়ী গৈ আছে এইফালে নগাঁও যায় এইফালে নগাঁও গোলাঘাট মানে টাউন ইমান গম নাপাওঁ ত' সেইটো ৰাস্তাত মানে এই ৰাস্তাত গুৱাহাটী যায় তাতে অলপ এইখনেই হ'ল বাইপাছ এইটোৱে কয় বাইপাছ এইখন হ'ল ধাবা ৰাজা এইখনে মানে বাইপাছ চব ভিডিঅ'টো মানে ইয়াৰ এইফালে মানে সেই য'ত মানে আগত চাব পাৰে মানে এই জংঘলখিনি আছে তালৈকে যাম তাত গৈ তাৰ কাষতে তাৰ কাষত গৰু এটা চৰি আছে গৰুটো অকণমান দেখিছে সেইখিনিতে গৈ মানে সেইখিনি মাটি চামগৈ তাৰপিছত সেইখিনি মাটি অলপমান আছে বাকী ভিডিঅ'টো আজি ইমানটা সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম ত' মোৰ চেনেলটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব অ'কে বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম